নমস্কাৰ, মই মৃগাংক লস্কৰ। প্ৰফিট এণ্ড লছ চেপ্টাৰটোৰ আৰু এটা কুৱেশ্যন আজি লৈ আহিছোঁ। প্ৰশ্নটোত কৈছে, এজন দোকানীয়ে তাৰ সকলো সামগ্ৰী 44% লছত বিক্ৰী কৰিম বুলি কৈছিল, কিন্তু সি 1 কেজি ওজনৰ বস্তুবোৰ ভুলক্ৰমে 600 গ্ৰাম ওজন কৰিয়ে বিক্ৰী কৰি আছে। তেনেহ'লে তাৰ লছ হোৱা পাৰ্চেণ্টেজ উলিওৱা। এই কুৱেশ্যনটো আহকচোন আমি কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ নকৰাকৈ সমাধান কৰোঁ অতি সহজতে। ধৰি লওঁ 1 কেজি ওজনৰ বস্তু এটা সি 1000 টকাত কিনিছে, যে 1 কেজি বা 1000 গ্ৰামৰ বস্তু এটা 1000 টকাত কিনিছে। তেনেহ'লে 1 গ্ৰাম ওজনৰ বস্তুটোৰ দাম কিমান হ'ব? 1000 গ্ৰাম ওজনৰ বস্তুটোৰ দাম যদি 1000 টকা হয়, 1 গ্ৰাম ওজনৰ বস্তুটোৰ দাম 1 টকা। তাৰপিছত প্ৰশ্নটোত কৈছে যে সি সকলো সামগ্ৰী 44% লছ কৰি বিকিব। অৰ্থাৎ 1000 টকাত কিনি অনা বস্তুটো সি যদি 44% লছ কৰি বিক্ৰী কৰিব লগা হয়, তেনেহ'লে কিমান টকাত বিকিব? আগবাঢ়ি আমি সেইটো উলিয়াই লওঁ যে 44% লছ মানেনো কিমান হ'ব? 1000ত যে 1000 ইনটু 44 ডিভাইডেড বাই 100, দুটা শূন্য কাটা গ'ল। তাৰপিছত এফালে হ'ল 440, অৰ্থাৎ 1000 টকাৰ বস্তুটোৰ 44% 440, অৰ্থাৎ সি কিমান টকাত বিকিব? 1000 মাইনাছ 44 ইকুৱেল টু 560, মানে সি 1000 টকাৰ বস্তুটো 560 টকাত বিক্ৰী কৰিব। অৰ্থাৎ 1000 গ্ৰামৰ বস্তুটো 560 টকাত বেচিব, কাৰণ তেতিয়াহে তাৰ 44% লছ হ'ব। কাৰণ আমাক প্ৰশ্নত উল্লেখ কৰিছে যে 44% সি লছ কৰি বিক্ৰী কৰিম বুলি কথা দি থৈছে। এতিয়া আকৌ কৈছে যে সি 1 কেজি ওজনৰ বস্তুটো জোখোতে 600 গ্ৰাম ওজন কৰিহে বিক্ৰী কৰিছে। অৰ্থাৎ 600 গ্ৰাম ওজনৰ বস্তুটোহে সি 560 টকাত বেচিছে। এইখিনিলৈকে ঠিকে বুজি পাইছে নহয়? এতিয়া 1 গ্ৰাম ইকুৱেল টু 1 টকা। 1 গ্ৰাম ইকুৱেল টু 1 টকা। এতেকে 600 গ্ৰাম ইকুৱেল টু 600 টকা। 1 গ্ৰাম ইকুৱেল টু 1 টকা হ'লে 600 গ্ৰামৰ দাম 600 টকা। এইটো আমাৰ কিনা দাম। কিন্তু সি 600 গ্ৰামৰ দাম কিমানত বেছি আছে? 560 টকাত। মানে তাৰ লছ কিমান হৈ আছে? 600 মাইনাছ 560 ইকুৱেল টু 40 টকা। মানে তাৰ 40 টকা লোকচান হৈ আছে। আমাক লোকচানৰ পাৰ্চেণ্টেজটো উলিয়াব দিছে। সেয়েহে লছ পাৰ্চেণ্টেজ ইকুৱেল টু 40 টকা লোকচান হৈছে। 40 কিমান টকাত 40 টকা লোকচান হৈছে? 600 টকাত, কাৰণ সি 600 গ্ৰামহে বিক্ৰী কৰিছে। 600 গ্ৰাম বিক্ৰী কৰাৰ কাৰণে 600 টকাতে কিনি আনিছিল 600 গ্ৰাম। আৰু পাৰ্চেণ্টেজ উলিয়াবলৈ সদায় 100টা পূৰণ কৰিব লাগে। দুটা শূন্যই এফালে দুটা শূন্য কাটা গ'ল, তলত 6, ওপৰত 40 থাকিল। এতিয়া 2য়ে 2 3 গুণ 6, 2 20 গুণ 40, 3 6 গুণ 18, বাকী থাকিল 2। অৰ্থাৎ ইয়াৰ উত্তৰ এইটো। 6 সমষ্টি 3/2 তাৰ লোকচান হৈছে। দেখিছেনে কিমান সহজতে আমি অতি সোনকালে উলিয়াই দিলোঁ। যদিহে সম্পূৰ্ণ চেপ্টাৰটো এনেদৰে কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ নকৰাকৈ সমাধান কৰাটো বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্টত প্ৰফিট এণ্ড লছ বুলি লিখিব পাৰে। মই অতি সোনকালেই গোটেই চেপ্টাৰটোৰ এটা ভিডিঅ' ইউটিউবত মই আপলোড কৰি দিম। ধন্যবাদ।